কোনো এখন মঞ্চই আমাক আজি ভূপালী ৰাগটো বজাব বা কাফি ৰাগ এটা বজাব বা হিমপলাশ্ৰী ৰাগ এটা বজাব আমাক মঞ্চত নিদিয়ে। ক্লাছ আধুনিক যদি বজায় আপুনি ক্লাছিকেলটো শিকিবই লাগিব নে না নিশিকা কৰিব পাৰি? পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোকে মোৰ এই চেনেলটোলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ মাজত আছে এজন বিশেষ ব্যক্তি বুলি ক'লোঁ, আৰু তেখেতে খুব ধুনীয়া ভায়লিন বজায়। তো যি নহওক এখেতৰ পৰিচয়টো আমি প্ৰথমতে জানি লওঁ। তো আপোনালোকে গোটেই ভিডিঅ'টো চাব, ভালদৰে চাব, ধুনীয়া ধুনীয়া গীত শুনিম চাব। এতিয়া তো প্ৰথমতে আপোনাৰ পৰিচয়টো কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল দাস। হয়, বৰপেটা বৰ্তমান ফাটাহাটিত মই আছোঁ আৰু তো যি নহওক আপুনি ভায়লিনটো খুব ধুনীয়া বজায়, মই নিজে জানো। আৰু আপোনালোককো মই শুনাই আছোঁ, আপোনাৰ এখেতে বজাব, অলপ পিছত আপোনালোকেও শুনিব পাব। খুব ধুনীয়া ধুনীয়া গীত বজায় এখেতে। তো যি নহওক প্ৰথম কুৱেশ্যনটো হ'ল, আপুনি ভায়লিন কেতিয়াৰ পৰা শিকিছিল? মানে একদম সৰুৰ পৰা শিকিছিল নে ডাঙৰ শিকিছিল, না ভায়লিনটোৱে সৰুতে শিকিছিল নে না কিবা বেলেগ বস্তু শিকিছিল, মানে বেলেগ বাদ্যযন্ত্ৰ কিবা? আৰু প্ৰথমতে মই আচলতে ভায়লিন শিকা নাছিলোঁ। প্ৰথমতে মই ভোকেল শিকিছিলোঁ, ক্লাছিকেল শিকিছিলোঁ। ক্লাছিকেল মই প্ৰদীপ মিশ্ৰ ছাৰ জয়কৃষ্ণ বিদ্যালয়, তাতে মই ভোকেলটো শিকিছিলোঁ 3 বছৰ। তাৰপিছত মই তাতে তাৰমানে মোৰ কিবা অসুবিধাৰ কাৰণে মই তাৰমানে শিকা নহ'ল। তাৰপিছত মানে সেইটো বাদ দি, ভোকেল বাদ দি তাৰপিছত বাঁহী বজোৱা হ'লোঁ। বাঁহী বজাইছিলোঁ। বাঁহী মানে ৰেডিঅ' চেণ্টাৰ, টিভি চেণ্টাৰত আৰু আমাৰ কীৰ্তন ঘৰত তাৰমানে ভাওনা চাওনা হ'লে মানে নৃত্য চিত্ৰবিলাকত বা নাটকত এইবিলাকত বাঁহী বজাইছিলোঁ। আৰু দোতাৰা ডগৰ এইবিলাকো বজাইছিলোঁ। আৰু সংগীতটো মই মানে জন্মগত হিচাপত মানে মই ভাল পাওঁ, আৰু সৰুৰ পৰাই মই তাৰমানে চৰ্চা বা এটা মানে ভাল পাওঁ আৰু। হয় হয় হয়। আৰু ভায়লিন আপুনি কেতিয়াৰ পৰা শিকিছিল? ভায়লিন মই মোটামুটি 90 মানৰ পৰা ষ্টাৰ্ট হৈছে, 1990 চনৰ পৰা। গুৰু কোন আছিল আপোনাৰ প্ৰথম? গুৰু আছিল মোৰ গোবিন্দ দাস বুলি এজন। তেওঁ তাৰমানে ভায়লিন এটা মোক মানে উপহাৰ দিছিল। কাৰণ মই তাৰমানে সেই টাইমত মানে 1990 চনত মই ভায়লিন মানে এটা কিনি বজোৱাৰ মোৰ সামৰ্থ্য নাছিল। আৰু তেওঁ মানে গোবিন্দ দাসে ভায়লিন তেওঁ নিজে বনায় আৰু নিজে বজায়ো। আগতে দাম কিমান আছিল? দাম আগতে 500 টকা, 1000 টকা এনেহেন। এতিয়াতো বহুত, এতিয়া সেই টাইমতো দাম আছিল, কিন্তু এনেই মানে একদম কম দামৰ হ'লেও 1000 টকামান আছিল আৰু, মানে কম দামৰ হ'লে। আৰু বেছি দামৰ বিলাকতো আছেই, এতিয়াতো লাখ টকালৈ আছে, লাখ টকা আছে। তাৰপিছত তেওঁ মোক এটা ভায়লিন তাৰমানে বনাই গিফ্ট দিলে, মই মানে অলপ বজাব পৰা কাৰণে। তাৰপিছত মই এনেকৈ অলপ অলপ বাজিয়ে থাকিলোঁ আৰু, মানে অনানুষ্ঠানিক হিচাপতে বজাই থাকিলোঁ। শিক্ষা মই আমাৰ ওস্তাদ খগেন্দ্ৰ নাথ দাসৰ পৰা লৈছিলোঁ। ছাৰ পৰীক্ষা দিছিল না? পৰীক্ষা দিছিলোঁ। মই 2007ত বিহাৰত ল'লোঁ। 2007ত লৈছোঁ বিহাৰত। আৰু মাষ্টাৰ ডিগ্ৰী কৰিছিল নেকি? মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। মাষ্টাৰ ডিগ্ৰী মই 15ত মোৰ হৈছে। তাৰমানে মই 94ত তাৰমানে মই চাকৰি পালোঁ এটা, মানে ভগৱানৰ মানে কৃপাত পাই তাৰমানে মই ভায়লিনটো শিকাৰ কাৰণে অলপ আগ্ৰহ কৰিব পাৰিলোঁ, আৰু তাৰপিছত মই শিকি থাকিলোঁ। আৰু বিশেষ কৰি মোক গোবিন্দ দাসে তাৰমানে বহুতখিনি তাৰমানে প্ৰেৰণা দিছে, আৰু ফাৰ্ষ্ট তাৰমানে আৰম্ভণিখিনি সি তাৰমানে মোক চাৰিগামাখিনি শিকাইছিল। আৰু তাৰপিছত খগেন দাস ছাৰৰ ওচৰত সি মোক অৰ্পণ কৰি দিছে, তাতে শিক মই আৰু নোৱাৰোঁ আৰু। তাৰপিছত মই এনেকৈ অলপ শিকিলোঁ আৰু। মাষ্টাৰ ডিগ্ৰীটো আপোনাৰ গুৱাহাটীত যাই কৰিছিল নে বৰপেটাত আছিল আগতে? মাষ্টাৰ ডিগ্ৰীটো মই প্ৰথমতে দীপক বৰুৱা ছাৰৰ তাতে মই শিকিলোঁ। তাৰপিছত মই বিদ্যুৎ মিশ্ৰ ছাৰৰ তাতেও মানে বৰপেটাত তেওঁ মাজে সময়ে আহিছিল, মাহত আহিলে তেওঁৰ তাতে বিদ্যুৎ মিশ্ৰ ছাৰৰ তাতেও ক্লাছ কৰিছিলোঁ মাজে সময়ে।
তাৰপিছত তেওঁকতো আৰু লগ পোৱাটো ইমান সহজ কথা নহয় আৰু ইফালে মোৰ ফৰেষ্টৰ চাকৰি ময়ো মানে সুবিধা নাপাওঁ মানে জংঘলে মংগলে ফুৰি থাকিব লাগে গতিকে তাৰপিছত মই দীপক বৰুৱা ছাৰৰ তাকে গ'লোঁ তাৰপিছত গুৱাহাটীত মনোজ বৰুৱা ছাৰৰ তাকে গ'লোঁ আৰু এই গোটেইখিনি শিকি মেলি আহি আমাৰ বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ শিল্পী জয়মতী বাইদেউৰ তাত চববিলাক তাৰমানে ৰিফাইন কৰোঁ আচ্ছা আচ্ছা তাৰমানে তেওঁৰ তাতে চবখিনি ৰিফাইন কৰি তাৰপিছত পৰীক্ষাবিলাক দিওঁ আৰু এনে ডিগ্ৰী মানে কি এমইউজটো আপোনাৰ ভাতখাণ্ডেত পাছ কৰিছে ন ভাতখাণ্ডে কিমান বছৰমান লাগে মানে এমইউজটো মাষ্টাৰ ডিগ্ৰীটো আমি নিপুণ বুলি কওঁ নিপুণটো 3 বছৰ লাগে 3 বছৰ আৰু বিশাৰদটো 4 বছৰ লাগে 4 বছৰ তো যি নহওক গোটেইখিনি কথা ক'লে আৰু কথা পাতিম তাৰে আগতে এটা গানে শুনো এখেতে বজাব তো আপোনালোকে এতিয়া উপভোগ কৰক মই এইবাৰ বিষ্ণু ৰাভা সংগীত এটি বজাম বহুত ভাল লাগিল এটা কথা সুধো আপোনাক আপুনি আধুনিকটো আগতে বজাইছিল নে ক্লাছিকেলটো আগতে বজাইছিল মই প্ৰথম যেতিয়া মই ক্লাছিকেল শিকা নাছিলোঁ প্ৰথমতে মই ভাইলিনটো যিহেতু মই দুটাৰে বজাইছিলোঁ গতিকে মই ভাইলিনটো এনেই তাৰমানে 2-1 বছৰ এনেই তাৰমানে বজাই আছিলোঁ আৰু মানে এনেই যিকোনো গীত মাত এনেই বজাব চেষ্টা কৰোঁ আৰু আধুনিকটোৰ মানে আনুষ্ঠানিকত মানে একো শিক্ষা লোৱা নাছিল নিজে নিজে বজাইছোঁ আৰু নিজে নিজে বজাইছোঁ মানে দুটাৰা বজাওঁতে মানে অলপমান মানে সহায়ক হয় তাৰমানে দুটাৰা বজালে আৰু ক্লাছিকেল গীত শিকিলে মানে এটা কথা সুধো আধুনিক যদি বজায় আপুনি ক্লাছিকেলটো শিকিবই লাগিব নে না নিশিকা কৰিব পাৰি নিশিকা কৰিও তাৰমানে বজাব পাৰি কিন্তু তাৰ যিবিলাক মানে স্কেলৰ কথা বুজিব লাগে থাকে সেইবিলাক কথা তাৰমানে বুজি পোৱা নাযায় তাৰমানে ব্লাইণ্ড এনেই বজোৱা যায় কিন্তু কথাবিলাক মানে সাংগীতিক মানে ভাষাৰ যিবিলাক হেৰি আছে সেইবিলাক তাৰমানে বুজি পোৱা নাযায় আৰু মানে সেইটো এটা মানে প্ৰব্লেম আছে সেইকাৰণে মই বজাই তাৰপিছত মই আৰু ভালকৈ মানে শিকি ল'লোঁ আৰু মানে চববিলাক তো ভাল লাগিল আৰু গীত শুনাব তো এটা ৰিকুৱেষ্ট এটা কৰিম এটা বৰগীত এটা বজাই দিয়কচোন অলপমান জাষ্ট 2 লাইন মান বজাই দিয়ক আচ্ছা চিম্পলকৈ এনে বজাই দিয়ক আৰু এতিয়া মই আপোনালোকক পৰিচয় কৰাই দিম আমাৰ তবলাত সংগত কৰিছে বাবুল দা বুলি মই চিনি পাওঁ এখেতৰ নামটো কি এখেতে নিজেই ক'ব কওকচোন মোৰ নাম আচলতে সত্যজিৎ দাস সত্যজিৎ দাস কিন্তু সকলোৱে বাবুল বুলি চিনি পায় বৰপেটাত আমাক আৰু ঘৰুৱা নাম বাবুল ঘৰুৱা নাম আচ্ছা সেইকাৰণে তো যি নহওক এখেতে খুব ধুনীয়া মানে তবলা বজায় এদিন এখেতৰো আপোনালোকে ভিডিঅ' চাব পাব কেইদিনমান পিছত চাবই পাব তো যি নহওক এটা কথা সুধো আপোনাক ভাইলিনখনৰ কথা সুধো আমাৰ যেনেকৈ গিটাৰত ফ্ৰেট চিষ্টেম আছে বা তাৰ কেইডালৰ ষ্ট্ৰিং কেইডালৰ নাম আছে ইয়াতে কিবা নাম আছে নেকি ভাইলিনৰ তাৰ কেইডালৰ নাম আছে মানে এই প্ৰথম মতা তাঁতডালত জি হয় নেক্সট ডেলত ডি হয় এ ই আচ্ছা 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 আৰু বাকীটো স্কেলবিলাক তাৰমানে কি আমি স্কেলবিলাক আমি বজাওঁ
পা সা পা, পা সা। সা তাতে বান্ধে তাতে বান্ধো এইটো মন্ত্ৰ সপ্তকৰ পা আৰু এইটো মধ্য সপ্তকৰ সা আচ্ছা আচ্ছা আৰু এইটো মধ্য সপ্তকৰ পা আৰু এইটো তাৰ সপ্তকৰ সা হয় হয় তো যি নহওক বহুত কথাই পাতিলোঁ আৰু এটা গান কিবা বজাব নেকি হ'ব বজাম কিবা এটা বজাই দিয়ক এইবাৰ মই এটা হিন্দী গীত হিন্দী অলপ বজাই দিম ঠিক আছে তো কি ধুনীয়া বজাইছে শুনিছে আপোনালোকে আৰু গীত শুনিম দুটামান গীত শুনিম তাৰে আগতে এটা কথা কওঁ আপুনি যে ইমান ধুনীয়াকৈ বজাইছে যদি ন শিকাৰ যদি এনেকৈ মানে ইমান ধুনীয়াকৈ যদি বজাব লাগে কি কি কৰিব লাগিব প্ৰেক্টিছটো মেইনে তাৰে ওপৰঞ্চি প্ৰেক্টিছটো মানে আমি আগতে যেতিয়া তাৰমানে আমি ক্লাছিকেল মানে ভায়লিন শিকিছিলোঁ তেতিয়া আমাৰ শিক্ষাগুৰুসকলে মানে সংগীতৰ শিক্ষাগুৰুসকলে তাৰমানে ভায়লিন বজালে ক্লাছিকেল শিক্ষাক বাহিৰে অন্য বস্তুত অন্য তাৰমানে মডাৰ্ণ কোনো টাচ কৰিব নিদিছিল তাৰমানে বজাব নিদিছিল কিয় নিদিছিল কিন্তু কিবা হাতখন বেয়া হ'ব কিবা এনেধৰণৰ বা কিবা এটা ভাবিছিল আৰু বজাব নিদিছিল কিন্তু মানে এটা সময়ত দেখা গ'ল যে ক্লাছিকেল শিকি বিশাৰত পাছ কৰা মানে বহুত আছে বৰপেটাতো আছে বেলেগতো হয়তো থাকিব পাৰে বৰপেটাতো বহুত আছে মই পাইছোঁ বহুত বিশাৰত পাছ কৰিছে কিন্তু কৰি কোনো তাৰমানে এটা জ্যোতি সংগীত এটা ৰাভা সংগীত এটা বৰগীত একো তাৰমানে বজাব তাৰমানে নোৱাৰে আৰু পিছত বিশাৰত পাছ কৰি আৰু মোৰ তাত তাৰমানে এই মানে মডাৰ্ণটো তাৰমানে এক্সট্ৰা কৰি শিকিব আহে সেইকাৰণে মই তাৰমানে অলপ কথাখিনি অলপ মানে চালি জাৰি চাই ভাবিলোঁ যে ক্লাছিকেল শিকাৰ লগে লগে তাৰমানে মডাৰ্ণৰ এটা তাৰমানে শিক্ষাৰ্থীসকলক এটা মই আভাস দি এতিয়া শিকাই আছোঁ শিকাই আছোঁ মই ওস্তাদ খগেন্দ্ৰ নাথ দাস মিউজিক কলেজত তাতে মই শিকাই আছোঁ ঘৰতো শিকাইছোঁ ঘৰত কোনোবা আহিলে মই শিকাই আছোঁ আৰু যদি আহে আহিব পাৰে ঘৰত ফাটাহাটিত হয় বিশেষকৈ বৰপেটাৰখিনি জানে ফাটাহাটি বুলি ক'লে নে তো বৰপেটাৰখিনি আহিব পাৰে আৰু অনলাইন ক্লাছ কৰে নেকি অনলাইন মই এতিয়ালৈ কৰা নাই তাৰমানে কাৰণ কিয় মই মানে চাকৰিৰ মানে অনলাইন ক্লাছ কৰিলে মানে সুবিধা হ'লে বাহিৰৰ এতিয়ালৈ কৰা নাই পিছৰ কথাটো মানে যোগাযোগ কৰিলে কোনোবাই সেইটো বেলেগ কথা হয় হয় কিন্তু এটা কথা সুধো ক্লাছিকেল বজালেতো আচলতে আধুনিকটো বজাব ভালেই হয় কিন্তু ভাল হয় কিন্তু আভাসটো শিক্ষাৰ্থীসকলক দিব লাগে কাৰণ
আভাসটো শিক্ষাৰ্থীসকলে ক্লাছিকেল বজালে তাৰমানে কেনেকৈ তাৰমানে তাৰ পৰা ক্লাছিকেলৰ পৰা তাৰমানে কেনেকৈ তাৰমানে মডাৰ্ণ বজাব লাগে এইটো তাৰমানে প্ৰথমতে তাৰমানে শিক্ষাৰ্থীসকলৰ মানে ধাৰণাটো নাথাকে আমি যদি অলপ তেওঁলোকক যদি আমি অলপ যদি অলপ দেখাই দিওঁ বা এটা আভাস দিওঁ তেতিয়া অলপ বজাব পৰা হ'ব আৰু অলপ ভালো লাগিব আৰু এতিয়া ধৰা কোনোবাই মানে শিক্ষাৰ্থীয়ে বিশাৰত এটা পাছ কৰাৰ পিছত যদি মডাৰ্ণ একোৱে নবজালে তাৰমানে কি হয় এতিয়া আমাক কোনো এখন মঞ্চই আমাক আজি ভূপালী ৰাগটো বজাব বা কাফি ৰাগ এটা বজাব বা ভীমপলাশ্ৰী ৰাগ এটা বজাব আমাক মঞ্চত নিদিয়ে আমাক মাতিব জ্যোতি সংগীত এটা গাব বা ৰাভা সংগীত এটা নাইবা কিবা হিন্দী গীত ভূপেন্দ্ৰ সংগীত জয়ন্ত হাজৰিকা সংগীত এনেধৰণৰ গীতবিলাক বজাব মাতিব নাইবা ঘৰত কোনোবাৰ নিজৰে আজি বাৰ্থডে হ'ল বাৰ্থডেত যেতিয়া সকলো ঘৰৰ পৰিয়াল লগ লাগে তেতিয়া ল'ৰা বা ছোৱালী এজনে যেতিয়া বিশাৰত পাছ কৰি ঘৰত বহি থাকে তেতিয়া ভাইলিনটো আনি তাৰমানে সেই ল'ৰা বা ছোৱালীজনক তাৰমানে বজাব দিব এটা কিবা এটা গীত বজোৱা তাৰপিছত সেই শিক্ষাৰ্থীজনেতো তাৰমানে মডাৰ্ণ একোৱেই শিকা নাই বিশাৰত পাছ কৰিছে কিন্তু শিকা নাই তাৰপিছততো মাইনাছ পইণ্ট হয় গতিকে ক্লাছিকেল শিকাৰ লগতে মডাৰ্ণটো শিকিলে মোৰ কাৰণে তাৰমানে মোৰ বোধেৰে তাৰমানে মানে এটা প্লাছ পইণ্ট আৰু ভাল হয় ভাল কাম কৰিছে আপুনি ভাল লাগিল কথাখিনি শুনি আৰু এটা কিবা গান বজাব নেকি মানে অলপ মডাৰ্ণ টাইপৰ জুবিন দাৰে হওক বা পাপন দাৰে হওক অসমীয়া গীতত অসমীয়া গীতত কিবা এটা বজাই দিয়ক এইবাৰ মই এটাকে জুবিনৰ গীত বজাম ঠিক আছে এটা কথা বুঝো আপনার এই যে ক্লাসিক্যাল যে রাগসমূহ যে থাকে এই রাগৰ দ্বাৰা আপুনি আধুনিক গীত মানে কেনেকৈ বুজায় মই প্ৰথম মই ভূপালী ৰাগৰ মই হেৰিটো দেখুৱাই দিছোঁ ভূপালী ৰাগ ভূপালী ৰাগৰ মানে বেছত আমি অসমীয়া গীত কিছুমান বজাব পাৰোঁ যেনে হিন্দীৰো আছে এইটো আৰু যদি ইমন ৰাগত ধৰি লওক ইমন ৰাগত কিবা এটা ইমন ৰাগতো বজাব পাৰি প্ৰতিটো ৰাগতে বজাব পাৰি তথাপি আমি মানে শিক্ষাৰ্থীসকলক তাৰমানে এটা আভাস দিলে মানে বজাব পৰা যায় আৰু এতিয়াতো বেছি মানে একদম আগতে পাই আহিছে আগতে পাই আছে ইমন ৰাগ ভূপালী ৰাগ ভৈৰৱ আৰু আছে প্ৰথম
ধৰি লোৱা মানে প্ৰথম মানে স্বৰ সাধন যেতিয়া স্বৰ সাধন কৰে একো ৰাগ শিকা নাই মানে স্বৰ বিলাবলতো হয় এনেও মানে একো ৰাগে শিকা নাই তথাপিও তাৰমানে স্বৰ সাধন কৰি আছে ধৰা এইবিলাক মানে গান এনেই বজাব পাৰে তাৰমানে যেতিয়া স্বৰ সাধন কৰি থাকে তেতিয়া তাৰমানে মানে আৰম্ভ কৰিব পাৰে আৰু অলপ ভাল লাগিব যে স্বৰটো মই সাৰেগামাটো শিকি আছো প্লাছ মই এটা কিবা গানৰো অলপ অলপ কিবা বজাইছো এনেকৈ মানে বজাব পাৰি কিন্তু আভাসটো শিক্ষাৰ্থীসকলক দিব লাগে আপুনি এনে কৰি থাকে আৰু এনেকৈ মই প্ৰত্যেক মানে শিক্ষাৰ্থীসকলক মই দিওঁ তো ভাল পায় সিহঁতে তো যিনক ক্লাছিকেলটো অকল শিকিলে নহ'ব আধুনিকৰ ফালে অলপ আহিব লাগিব কাৰণ ক্লাছিকেল যদি বজাই থাকে তেতিয়া আপোনালোকে মঞ্চ নাপাব হয়নে আধুনিকটো শিকিলেহে মঞ্চ পাব আৰু ক্লাছিকেলটো আমাৰ হ'ল মানে থাকাটো ভাল আৰু ক্লাছিকেল শিকাটো বহুত ভাল লাগিবই ক্লাছিকেলটো লাগিবই ক্লাছিকেল শিকিলে আৰু বেছি ভালকৈ বজাব পাৰিব যদি ক্লাছিকেল নিশিকে যদি মানে ওপৰতে যাব আৰু বস্তুবিলাক সববিলাক বুজি নাপাব ক'ত কয় কি আছে আপোনাৰ এই মিউজিকৰ যাত্ৰাত অলপ কিবা এটা ভাল এক্সপিৰিয়েন্স কিবা আছে নেকি বা তিতা মিঠা কিবা এনেকুৱা কিবা ভাল এক্সপিৰিয়েন্স মানে কি তিতা কেহাটো তিতা মিঠা মানে সংগীতত থাকে সেইটো সকলোৱে জানে তাৰমানে এইটো আৰু মানে মই সেইটো প্ৰকাশ নকৰো কিন্তু প্ৰত্যেককে যায় সংগীতৰ ক্ষেত্ৰখনত আছে সকলোৱে তাৰমানে এইটো মানে মানে ভুগি আছে গতিকে এইবিলাক কথা মই ক'ব নাযাওঁ মিঠাটোৱে কৈ দিয়ক মিঠাটো কৈ দিয়ক কি আছে তেনেকুৱা কিবা স্মৃতি কিবা বহুত আছে স্মৃতি আছে সেনেকুৱা মানে কিছুমান ধৰা মই অসমৰ বাহিৰতো তাৰমানে পুনেত আৰু মথুৰাত তাৰমানে আমাৰ মানে ধৰ্মীয় অনুষ্ঠানত ধৰ্মীয় গীত মাতৰ অনুষ্ঠান মই পৰিৱেশন তাত কৰিছিলোঁ মথুৰাতো কৰিছোঁ আৰু পুনেতো কৰিছোঁ গতিকে তাত কৰি মানে অলপ ভাল লাগিছে তাৰমানে ভাল লগা স্মৃতি আৰু তাত মানে মই এটা পুনেত প্ৰথম এৱাৰ্ড পাইছোঁ আৰু এই মথুৰাত এটা এৱাৰ্ড পাইছোঁ আৰু এটা লাষ্ট কথা সুধিম আপোনাক এই সংগীত কৰি মানে এখন ঘৰ চলাব পাৰি নেকি মানে আজি 10-15 বা 20 বছৰ আগত তাৰমানে সংগীত শিক্ষা কৰি ঘৰ এখন চলোৱাৰ কথা তাৰমানে ভাবিব পৰা নাছিল তাৰমানে এতিয়া তাৰমানে আজিৰ দিনত অলপ সাধাৰণ তাৰমানে অলপ পাৰা হৈছে আৰু অলপ ক্ষেত্ৰখনত অলপ বহল ভিত্তিত আছে অলপ পাৰা হৈছে কিন্তু গুৱাহাটীত তাৰমানে ভালকৈ তাৰমানে ক্লাছিকেল শিক্ষাটো একদম ধুনীয়া কৰি একাগ্ৰতাৰে শিকি মানে গুৱাহাটীত এতিয়া বহুত ভাল বহুত ভাল গুৱাহাটীত কিন্তু আমাৰ বৰপেটাতো এতিয়া অলপ মানে ভালকৈ শিকিব লাগিব ভালকৈ শিকিলে তাৰমানে অন্তত চলিব পৰা যায় আৰু মানে কি আৰু লাভবিলাক নহয় গাড়ী মটৰ লৈ নহয় মানে সেই নহয় তথাপিও তাৰমানে এটা জীৱন এটা ধুনীয়া কৰি মানে পৰিয়াল এটা মানে চলিব পাৰি আৰু মোটামুটি এখেতৰ গীতবোৰ শুনি মানে এখেতে যি বজাইছে গীতবোৰ শুনি ইমান ভাল লাগিছে তো আপোনালোকৰ কেনে লাগিছে তলত মোক কমেণ্ট কৰি জনাবচোন তো যি নহওক বাবুলদাকো বহুত বহুত ধন্যবাদ জনাইছোঁ আহিছে যে বজাইছে যে আমাৰ লগত আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সকলোকে যোনে যোনে চাই আছে ইমান টাইমলৈকে
তো সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে এটা কথা কওঁ যদি এফবিত চাই আছে ফেচবুক পেজত যদি চাই আছে ফ'ল' কৰি থৈ দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি থৈ দিব ঠিক আছে আৰু লগতে য'তে চাই থাকক আপোনালোকে লাইক আৰু কমেণ্টটো কিন্তু কৰিয়ে দিব কিবা বেয়া হ'লেও কমেণ্ট কৰি দিব ভাল হ'লেও কমেণ্ট কৰি দিব আমাৰ ভাল লাগিব তো যি নহওক আমি শেষত এটা আপোনাৰ পৰা কিবা এটা গীত শুনিম আৰু এই গীতটো শুনি শেষ কৰিম তো বহুত বহুত ধন্যবাদ ইমানখিনি টাইমলৈকে চাই থকাৰ কাৰণে তো বুজাইছোঁ এতিয়া আমাৰ মঞ্চত আমি ভায়লিনত প্ৰায়ে তাৰমানে ভূপেন হাজৰিকাৰ গীত জয়ন্ত হাজৰিকাৰ গীত আৰু জ্যোতি সংগীত বা বিষ্ণু ৰাভা সংগীত এইবিলাক আমি মানে শুনিবলৈ পাওঁ আৰু ভায়লিন মানে বজোৱা কিন্তু খগেন মহন্তৰ গীত আৰু দীপন বৰুৱাৰ গীত আমি সেনেকৈ তাৰমানে দেখা পোৱা নাই মানে বজোৱা গতিকে মই এইবাৰ দীপন বৰুৱাৰ এটা ঠিক আছে বজাব ঠিক আছে